ক্ৰিকেটৰ পিছত এইবাৰ সমগ্ৰ ভাৰতত আৰম্ভ হৈছে ফুটবলৰ জ্বৰ। IPLৰ পিছত এইবাৰ ISLৰ মহাৰণ। দুভৰিৰ যাদু দেখুৱাবলৈ এতিয়া যেন নিজকে সাজু কৰি তুলিছে দেশী বিদেশী সকলো ফুটবল খেলুৱৈয়ে। যোৱা 20 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এইবাৰৰ ISLৰ উদ্বোধনী খেলত যোৱাবাৰৰ ডিফেণ্ডিং চেম্পিয়ন ATK মোহন বাগানে কেৰালা ব্লাষ্টাৰ্ছক 1-0 গ'লৰ ব্যৱধানত পৰাজিত কৰি প্ৰতিযোগিতাৰ সুন্দৰ আৰম্ভণি কৰিছে। ইপিনে এই প্ৰতিযোগিতাৰ দ্বিতীয়খন খেলত নৰ্থ ইষ্ট ইউনাইটেডে মুম্বাই চিটি FCৰ বিৰুদ্ধে 1-0 গ'লত জয়লাভ কৰি দেখুৱাইছে সুন্দৰ খেল। 2020-21 বৰ্ষৰ এইবাৰৰ এই ISL প্ৰতিযোগিতাত 11টাকৈ দলে অংশগ্ৰহণ কৰাৰ বিপৰীতে মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ এই ISL প্ৰতিযোগিতাখন 3টা ভেন্যুত অনুষ্ঠিত কৰা হৈছে। যদিও এইবাৰৰ ISLত বিশেষ উৎসাহ উদ্দীপনা নাই, তথাপিও কিন্তু এই খেলক লৈ এতিয়া স্বাভাৱিকতে উৎফুল্লিত হৈ পৰা দেখা গৈছে ফুটবল প্ৰেমীসকলক। উল্লেখ্য যে এই খেলত এইবেলি কোন দলে ছেমিফাইনেলত প্ৰৱেশ কৰিব বা কোনটো দলে ফাইনেল খেলিব ইয়াক লৈ বৰ্তমান ধাৰণা কৰিব পৰা নাযায় যদিও আগন্তুক দিনত অনুষ্ঠিত হ'ব লগা ইয়াৰ খেলসমূহ যে প্ৰতিদ্বন্দ্বিতামূলক হ'ব সেয়া কিন্তু নিশ্চিত। স্পৰ্টছ ডেস্ক নিউজ, পিপলছ ভইচ।